লোকে সাজি কাচি আহিছে মেলা চাবলৈ হাঁহি হাঁহি গৈ থাকক হয় নাই পুৱাৰ চাহ কাপেৰে দিনটোৰ আৰম্ভণি আৰু এই কাপ নহ'লে নচলে ৰাতিয়ে ৰেডি কৰি থৈছিলোঁ পিঠাগুড়ি গুড় বেকিং পাউডাৰ আৰু পানী এনেদৰে মঠি থৈ দিলে ৰাতিপুৱালৈকে তেলপিঠাকেইটা কৰিবলৈ বৰ ধুনীয়া হয় আৰু তেলপিঠাৰ লগত চাহকাপ খায়ো ভাল লাগে লগতে বনাবলৈও সহজ এনেদৰে বনাই ল'লোঁ যিমানে বিস্কুট থাকিলেও পিঠাকেইটা থাকিলে কিবা এটা ভাল লাগে আৰু এই পিঠাটো সকলোৱে প্ৰায় খাই ভাল পায় তেলপিঠা ৰেডি হৈ গ'ল খাবলৈ উঠিলা আকৌ হামু কৰিবা নেকি হা আকৌ হামু কৰিবা নেকি বাবা মহৰ কামোৰাৰ কাৰণে ছোৱালীজনীক আমি দিনতো আঁঠুৱা তৰি দিব লাগে আৰু এতিয়া তাই অলপ শুই উঠি গ'ল আচলতে তাই খুব কমকৈ শুই কিন্তু দুদিনমানৰ পৰা অলপ শুবলৈ লৈছে আৰু শুলে ভালেই হয় কাৰণ তাই যেতিয়া শুই থাকে নিজৰ দেহৰ কাৰণেও ভাল আৰু আমাৰ কাৰণেও ভাল আমি কামখিনি কৰি আজৰি হ'ব পাৰোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী ৰেখাৰ অন্য এটি ভ্লগলৈ আশা কৰোঁ ভ্লগটো চাই আপোনালোকৰ ভাল লাগিব আছে আমাৰ ইয়াতে গোঁসাই উলিওৱা মেলা বিশেষকৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰায় ঠাইতে এই গোঁসাই উলিওৱা মেলা হয় নগাঁওবাসী ৰাইজেও কিছু লোকে গম পায় কিন্তু সকলোৱে হয়তো গম নাপাবও পাৰে আজি মেলা দেখাম আপোনালোকক আমাৰ ঘৰৰ ওচৰতে হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰায় সকলো ঠাইতে হয় বুলিলেও ভুল নহয় এই মেলা সাধাৰণতে মই যিখিনি জানো গোভা ৰজা আছিলে মৰিগাঁৱৰ গোভা ৰজাৰ দিনৰ পৰাই এই গোঁসাই উলিওৱা প্ৰথাটো চলি আহিছে বুলি মই গম পাওঁ বেলেগ কিবা কাৰণো থাকিব পাৰে যিটো মই হয়তো নাজানিব পাৰোঁ আমাৰ মৰিগাঁওবাসী ৰাইজে যদি কিবা বেলেগ জানে মোক কমেণ্টত জনাব আৰু এতিয়া দিনটো আৰম্ভ কৰিয়ে দিছোঁ এতিয়া খাম কিবা এটা বিশেষ নহয় বহুত হেভিও নহয় বাঙি খাম চিৰাল বুলিও কয় নেকি ইয়াক আমি বাৰু বাঙি বুলিয়ে কওঁ গাখীৰ আৰু গুড় দি খাম আপোনালোকে খাইছেনে তেনেকৈ এতিয়া বেলেগ একো নাখাওঁ এইটোৱে খাম বাঙি হেনো যেতিয়া ফাটে তেতিয়া খাবলৈ বেছি ভাল হয় কিন্তু এইটো ফাটিবলৈ ৰাখোঁতে ই অলপ বেয়াহে হ'ব লৈছিলে সেইকাৰণে খাই পেলাওঁ ভাবিলোঁ গুটিখিনি এনেদৰে আঁতৰাই ল'লোঁ আৰু বাকলিখিনি নিজৰ সুবিধা অনুসৰি এৰুৱাই ল'লোঁ ফাটিলে বাকলিখিনি এৰাবলৈ বেছি ভাল হয় আৰু এনেও বালিয়া হয় যিহেতুকে বাকলি এৰাবলৈ বৰ বেছি কষ্ট নহয় টানি দিলেই এৰ খাই যায় এয়া মোৰ বাঙিখিনি ৰেডি হৈ গ'ল এতিয়া মই গুড় কাটি লৈছোঁ লগতে যদি চেনি ভাল পায় চেনিও ল'ব পাৰে কিন্তু গুড় ল'লে বেছি ভাল লাগে মোৰ লগতে লৈছোঁ কুহুমীয়া গাখীৰ আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন যদিহে কেতিয়াও খোৱা নাই বাঙি আৰু গাখীৰ ৰেডি হৈ গ'ল সৰুতে বাঙি গাখীৰ আৰু গুড়ৰ লগত খোৱা বহুত মনত পৰে কিন্তু ডাঙৰ হোৱাৰ পিছত এইবোৰ বস্তু নোপোৱা নিচিনা হৈ গ'লোঁ আগতে ককা থাকোঁতে ককাই খেতি কৰে এইবোৰ বস্তুৰ সেইকাৰণে পূৰা খাব পাইছিলোঁ আৰু আজি এতিয়া খাম তোমাক নিদিওঁ কাৰণ ইয়াত গৰু গাখীৰ দিয়া আছে দেই এতিয়া ৰন্ধা বঢ়াত লাগিব লৈছোঁ বৰ বিশেষ নহয় মাছ ফ্ৰাই কৰিব লৈছোঁ জিকা আলুৰ লগত ৰান্ধিম আৰু লগতে দাংবডি ভাজিম আৰু হ'ব মুড়ি ঘণ্ট খানা ৰেডি হৈ গ'ল মুড়ি ঘণ্ট বনালোঁ মাছৰ মূৰ দি মগু দাইল আৰু এইফালে বনালোঁ জিকা আলু মাছ কিন্তু অলপ মছলা দি বনাইছোঁ মছলা দিও কেতিয়াবা খাবলৈ মন যায় আনফালে এয়া দাংবডি আৰু আলু ভাজি সিমানখিনিয়ে এতিয়া খাই লওঁ মুখখন অকণমান ধুই আহিছোঁ এতিয়া মেলা চাবলৈ যাম 2019তে মেলা চোৱা তাৰপিছত আৰু মেলা চোৱা হোৱাই নাই সেইকাৰণে মেলা চাবলৈ যাম যিহেতুকে তাৰ আগতে অকণমান মুখখনৰ যত্ন লৈ লোৱা ভাল নহয় জানো বহুত দিন হ'ল মুখখনৰ একোৱে যত্ন লোৱা হোৱা নাই সেইকাৰণে একদম ইনষ্টেণ্ট গ্ল' যিটো হয় সেইটো আনিবলৈ কিবা এটা কৰোঁ বেছি একো নহয় এল'ভেৰা জেল লৈছোঁ আৰু লৈছোঁ ভিটামিন ই কেপচুল যিটো ফুটা এটা কৰি লৈছোঁ একদম চিম্পল আৰু লগতে ল'ম অকণমান কফি আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ কফিয়ে খুব ধুনীয়া গ্ল' দিয়ে আমাৰ স্কিনত আৰু ভিটামিন ই কিমান ভাল হয় সকলোৱে জানে লগতে আছে এল'ভেৰাটো ভালেই হয় আমাৰ ছাল চুলিৰ কাৰণে যিহেতুকে বহুত দিন একো কৰা হোৱা নাই মুখখনৰ সেয়েহে ভাবিলোঁ আজি কমচে কম মেলা নামতে অকণমান মুখখনৰ যত্ন লওঁ বিশেষ একো কৰিব লগা নাই মুখত ধুনীয়াকৈ লগাব লাগে পাৰিলে 2 পৰা 5 মিনিট সময় ৰাখিব লাগে আৰু তাৰপিছত লাহে লাহে গোটেই মুখখন মাছাজ কৰিব লাগে আপুনিও ঘৰতে থকা বস্তুৰে এনেদৰে মুখখনত গ্ল' আনিব পাৰে তৎক্ষণাতে হৈ গ'ল এতিয়া ধুই লওঁগৈ বেছি সময় ৰাখিবলৈ এতিয়া সময় নাই মোৰ ওচৰত যিহেতুকে মেলা চাব যাব লাগিব সেইকাৰণে এতিয়া নৰ্মেল পানীৰে মুখখন ধুই ল'লোঁ বহুত দিনৰ পিছত যেতিয়া কিবা এটা মুখখনত লগোৱা যায় সঁচাকৈ মুখখন চুইয়ে ভাল লাগে নহয়নে বাৰু এতিয়া ওলাই লওঁ সেয়া আমাৰ ওলাই হৈ গ'ল কাণফুলি এপাত ছোৱালীয়ে লৈ ল'লে খুলি কাণফুলিয়ে পিন্ধিব নোৱাৰা হৈছে এতিয়া কাণফুলিটো খুলি থৈ যাব লাগিব যি দেখিছোঁ তাইৰ কাৰণে হয় এইফালে চোৱা
মেলা চাবলৈ যাওঁ কা মেলা চাবলৈ যাওঁ দেই আমি মেলা চাবলৈ যাওঁ দেই হয় হা 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 আমি নতুন কাপোৰ পিন্ধি ললো মেলা চাবলৈ যাওঁ আহি গৈছো ময়ো মেলালে বুলি মা গ'ল টিকলিক লৈ তাইক লৈতো বেছি ভিতৰত সোমাব নোৱাৰে বাহিৰতে থাকিব কিন্তু মই আহি গৈছোঁ লাহে লাহে ভাল তোমাৰ সঁচাকে মোৰ কাৰণে আহিছে আহিছা আগবেলা ভাগতে গোসাঁই লৈ অহা হয় আৰু দিনটো নাম কীৰ্তন কৰি পুনৰ পিছবেলা লৈ যোৱা হয় ঘূৰাই মোৰ যিহেতুকে অহাত পলম হ'ল সেয়েহে মই আপোনালোকক পিছৰ দৃশ্যখিনিহে দেখাব পাৰিছোঁ আগতে ইয়াত এভাগ গোসাঁই অনা হয় কিন্তু আজিকালি 3 ভাগকৈ গোসাঁই অনা হয় আৰু দিনটো নাম কীৰ্তনেৰে মুখৰিত হৈ থাকে ভাল লগা আমাৰ এটা পৰম্পৰা আপোনালোককো দেখালোঁ মেলা চালেই নহ'ব নহয় নিজেও অকণ ওলাব লাগিব হয় নাই ওলাব লাগিব লোকে সাজি কাচি আহিছে মেলা চাবলৈ সাজি আহিছোঁ আকৌ মই ঘৰত জিতনে এনেকৈ 3বাৰমান মাৰিছোঁ চান্সটো পাইছে ন সাজিব লাগে ব'লা এতিয়া যাওঁ দূৰৰ পৰাই দেখাই দিম দেই বহুত ভিৰ হৈছে মানে বহুতো নহয় ভিৰ হৈছে অকণমান আৰু মই একেবাৰে ছোৱালী মাৰ লগত থৈ আহিছোঁ জেগাটো সৰু মানুহ দেখিছোঁ আজি বহুত মানুহ বহুত দিনৰ পিছত বহুত মানুহ দেখিছোঁ চবেই হাঁহি হাঁহি গৈ থাকক হয় নাই মিউজিক বাজি আছে ন নুশুনিব একো তাকেহে আহিবা এদিন এক্টিং কৰিবলৈ মেলা খতম হ'ব এতিয়া আমাৰ আৰু ঘৰ গৈ আছোঁ হেল্ল' গাইজ গুড মৰ্ণিং টাইম চাওক 6:26 আৰু মই এতিয়া গৈছোঁ প্ৰগ্ৰেম চাবলৈ মেলাৰ প্ৰগ্ৰেম ৰাতিটো যোৱা সম্ভৱ নহয় মোৰ কাৰণে টোপনিটো ধৰেই আৰু ছোৱালীলৈও অসুবিধা হয় কিন্তু এতিয়া প্ৰগ্ৰেম চামগৈ মা গ'লে ধুনধুন আহিলে আৰু ধুনধুনৰ মাক আহিলে নিবলৈ মানে মাত দিবলৈ আহিলে টিকলিক এতিয়া মই আহিছোঁ মানুহ বহুত বেছি নাই কিন্তু প্ৰতিযোগী বহুত আছে সেইকাৰণে চাবলৈ যাওঁ বৰ্তমানো মানুহ একেবাৰে নাইকিয়া হৈ যোৱা নাই কাৰণ মোৰ দৰে যিসকলে ৰাতি চোৱা নাছিল হয়তো তেওঁলোকো আহিব পাৰে চাবলৈ যিয়েই নহওক মেলাৰ ফাংচন বুলি দিনত হ'লেও এপাক চাই ল'লোঁ মাটিখিনি এনেই পৰি থকাতকৈ কিবা এটা লগাই থ'লে ভাল হয় সেয়েহে অমিতা জলকীয়া বেঙেনা যি পাৰোঁ এফালৰ পৰা লগাই গৈছোঁ কলা কচুবোৰ ইমান ধুনীয়া হৈ আছে এইবোৰ চাওক খাবলৈ খুব ধুনীয়া হৈ আছে কিন্তু বৰ্তমান সময়ত বৰষুণ পৰি আছে আজি কেইদিনমানৰ পৰা একেৰাহে এতিয়া যদি ইয়াৰ পৰা কলা কচু নি খোৱা হয় একদম জিভা কিবা কৰি দিব ডাকি মানে খজুৱাই এতিয়া কিবা কিবি অলপ ৰুই দিলোঁ অমিতা বগা কোমোৰাৰ গছ মানে বগা কোমোৰাৰ পুলি বেঙেনা পুলি কচু সেইবোৰ শাকবোৰো বৰ ধুনীয়াকৈ হৈ আছিলে সেয়েহে ছিগি লৈ আহিলোঁ কেইডালমান এইবিধ শাকক আমি নেউঠনি বুলি কওঁ আপোনালোকে বাৰু কি কয় জনাবচোন ঠাই অনুসৰি যিহেতুকে বস্তুবোৰৰ নামো বেলেগ হয় সেইকাৰণে জনালে ভাল লাগিব আৰু এতিয়া ঘৰ আহি পালোহি আজি ৰান্ধিব লৈছোঁ ৰঙালাও আৰু মাছটো আপুনি হয়তো বহুবাৰ খাইছে কিন্তু এনেদৰে খাইছেনে জনাবচোন কমেণ্টত যদি নাই খোৱা এবাৰমান ট্ৰাই কৰিব কেৰাহী গৰম কৰি মিঠাতেল দি ল'লোঁ তাতে 2টা পটল ফালি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ ৰঙালাও জোল যদিও ইয়াত আমি পটলো ব্যৱহাৰ কৰিছোঁ নিমখ আৰু হালধি অকণমান দি লৈছোঁ আৰু পটলখিনি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ এতিয়া পটল ফ্ৰাই হৈ গ'ল নমাই লৈছোঁ আৰু একেখিনি তেলতে মই আলু ফ্ৰাই কৰিছোঁ এটা আলু দেখুৱাৰ ধৰণেৰে দীঘলকৈ কাটি লৈছিলোঁ এতিয়া আলুখিনিও ফ্ৰাই কৰি ল'ম এচিকুট নিমখ ছটিয়াই দিছোঁ কিন্তু হালধি নাই দিয়া কাৰণ আমি এইখিনি পুনৰ জোলত ব্যৱহাৰ কৰিম তাততো হালধি থাকিবই সেইবাবে আলুখিনি নমাই ল'লোঁ আৰু অলপ দি দিছোঁ ক'লা জিৰা এই ৰেচিপিটোত কোনো ধৰণৰ পিঁয়াজ বা নহৰু আদা ব্যৱহাৰ নকৰোঁ কেৱল ক'লা জিৰা দিছোঁ আৰু এতিয়া ৰঙালাওখিনিও দীঘলকৈ টুকুৰা কৰি ধুনীয়াকৈ ভাজি লৈছোঁ সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু দিছোঁ হালধি লগতে ইয়াত দিছোঁ জিৰা গুড়া আৰু দিছোঁ ধনিয়া গুড়া
অকণমান মছলা জাতীয় হ'ব ব্যঞ্জনবিধ আৰু দি দিছোঁ জলকীয়া গুড়া ইয়াত মই কেঁচা জলকীয়া ব্যৱহাৰ নাই কৰা ৰঙা জলকীয়া গুড়া দি দিছোঁ জ্বলা অকণমান হ'বলৈ লগতে দিছোঁ অলপ গৰম পানী যাতে মছলাখিনি জ্বলি নাযায় ইয়াত মই ৰঙালাওখিনি গুড়া হৈ যাবলৈ নিদিওঁ এনেদৰেই থাকিব দিম কিন্তু ৰঙালাওখিনি সিজিব দিম লগতে দি দিছোঁ এডাল দাংবডি যেডাল নেকি মই দীঘল দীঘলকৈ কাটি দিছোঁ এনেধৰণেৰে যেতিয়া মাছৰ জোল বনোৱা হয় জোলকণ খাবলৈ খুব ভাল লাগে ঢাকোন লগাই দিছোঁ জুইটো কমাই ৰাখি আৰু ঢাকনখন উঠাই লৈ পুনৰ ভালকৈ লৰাই লৈছোঁ ৰঙালাওখিনি কিন্তু ভাঙিবলৈ নিদিওঁ পুনৰবাৰ কৈছোঁ আৰু 1 চামুচ পানী দি লৈছোঁ পুনৰ আকৌ ঢাকন লগাই দিছোঁ এনেদৰে যেতিয়া আমি অলপ লাহে লাহে বস্তুখিনি সিজিবলৈ দিওঁ তেতিয়া খাবলৈও ভাল হয় লগতে ভাঙিও নাযায় এতিয়া ৰঙালাও প্ৰায় সিজি আহিল আলু আৰু পটলখিনিও দি ল'লোঁ আৰু পুনৰ গোটেইখিনি ভালকৈ লৰাই লৈছোঁ যিহেতুকে সকলোখিনি ভালকৈ সিজি গ'ল লগতে মছলাও ভাজ খালে সেইকাৰণে এতিয়া দি দিলোঁ গৰম পানী উতলা গৰম পানী দি দিয়াৰ লগে লগে জোলখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ইয়াত মই দি লৈছোঁ মাছৰ জোলত মাছ যিমান বেছি হয় জোলকণ খাবলৈ সিমানেই ভাল লাগে আৰু যেতিয়া লাহে লাহে মাছখিনি জোলত দিয়াৰ পিছত উতলি থাকিব দিয়া হয় তেতিয়া জোলকণৰ সোৱাদটো দুগুণেই বাঢ়ি যায় এতিয়া এনেধৰণে দুবাৰমান লৰাই লৈছোঁ আৰু কম জুইত মই এইখিনি ভালেমান সময়ৰ কাৰণে সিজাই থাকিম যাতে পানীখিনি অলপ কমি আহক ঢাকোন লগাই দিছিলোঁ এয়া চাওক লাহে লাহে জোলৰ পানী কমি আহিব ধৰিছে আৰু অকণমান কমি আহিলে আমাৰ মাছৰ জোল ৰেডি হৈ যাব আপোনালোকে যদি এনেদৰে খাইছে জনাবচোন কমেণ্ট কৰি আৰু যদি নাই খোৱা এবাৰমান খাই চাব খাবলৈ বহুত টেষ্টি হয় প্ৰায় খোৱা ৰঙালাও আৰু মাছৰ জোলকণতকৈ ইয়াৰ সোৱাদ বেলেগ পাব মাছৰ জোলখিনি দেখি ভোকটো বেছিকৈ লাগিছে সেইকাৰণে দেৰি কৰিব নোৱাৰি এতিয়া খাই লওঁ আনফালে আমাৰ কুলফিও শুই গ'ল যিহেতুকে তাই শুই গ'ল আৰু শুই থাকোঁতে জল্দি জল্দি খাই ল'ব লাগে এনেকৈ কিন্তু ৰঙালাও মাছৰ লগত খাবলৈ বহুত টেষ্টি হয় যদি আপুনি কেতিয়াও খোৱা নাই এবাৰমান খাই চাবচোন আৰু খাবলৈ কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই